নমস্কাৰ অসমীয়া এক্সপ্লেনেশ্যন চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ পুনে মহাৰাষ্ট্ৰত কনষ্টেবল এণ্ড ড্ৰাইভাৰৰ জব ওলাইছে জবৰ কথা ক'লে 720 কনষ্টেবলৰ কাৰণে আৰু 72টা ড্ৰাইভাৰৰ কাৰণে 3 জানুৱাৰীত ড্ৰাইভাৰৰ আৰু 18 জানুৱাৰীত কনষ্টেবলৰ এক্সাম হোৱাৰ কথা 72,200 মানে এপ্লাই কৰিছে তাৰে পৰা 3,220টা MBA কৰা ডক্টৰছ এণ্ড ইঞ্জিনিয়াৰো আছে ফাৰ্মাচিষ্টো আছে কনষ্টেবলৰ জবৰ বাবে 12 পাছ হ'ব লাগে এইটো ক্ৰাইটেৰিয়া হয় ইয়াত কোনো জবক সৰু ডাঙৰ কোৱা হোৱা নাই কনষ্টেবল জব বহুত ভাল হয় কিন্তু ভাৰতত আমি এতিয়াও কলোনিয়েল পিৰিয়ডতেই জীয়াই আছোঁ য'ত কনষ্টেবল হেড কনষ্টেবলতকৈ ওপৰত যাব নোৱাৰে কিন্তু বাহিৰৰ দেশত ইউকেত যদি আপুনি SPও হ'ব বিচাৰে ডাঙৰ পোষ্টত যাব বিচাৰে তেনেহ'লে আৰম্ভণি কনষ্টেবলৰ পৰাই হ'ব পিছত প্ৰমোশ্যন পাই যাব এই কনষ্টেবলবোৰেইটো ৰিয়েল ৱৰ্কাৰ্ছ হয় বাকীবোৰে অৰ্ডাৰ্ছ দিয়ে এতিয়া চাওক ডেছপাৰেশ্যন ফৰ ষ্টেবিলিটি 2,390 গ্ৰেজুৱেটছে পুনে পুলিচত এপ্লাই কৰিছে 848টা পোষ্ট গ্ৰেজুৱেটছে এপ্লাই কৰিছে তেওঁলোকেও জানে যে মিনিমাম কোৱালিফিকেশ্যন ইয়াত 12 পাছ লাগে তাতে বি ফাৰ্মা পঢ়া 85টা আছে BBA 222 BCA 515 PE 876 BTech 171 BCS 394 MBA 281 MCA 42 MCS 32 MSW 98 আৰু MSc 398 ঠিকে আছে এইবোৰে এপ্লাই কৰিছে কাৰণ জবৰ অভাৱত আছেই আৰু সকলোকে জব লাগে ভাৰতত ইউথ বহুত আছে আৰু স্কিলড হয় বহুতেই যিবোৰে বহুত চিৰিয়াছলি নিজৰ এডুকেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ বাবে ফ্ৰাষ্ট্ৰেটিং হয় নিশ্চয় এজন ইঞ্জিনিয়াৰে নিজৰ টাইম টেকন'লজিত দিব বিচাৰে তেনেকুৱা ইণ্ডাষ্ট্ৰীত জইন কৰিব বিচাৰে ডক্টৰছে পেচেণ্ট চাব বিচাৰে কিন্তু এইবোৰ নকৰি যদি নিজৰ পেশ্যন ফলো নকৰি এইফালে আহি আছে দেন কিবা নহয় কিবা প্ৰব্লেম আছে কিছুমানে কৈ আছে বহুত প্ৰাউড হৈছে ইমানবোৰ মানুহে এপ্লাই কৰিছে ডক্টৰ ইঞ্জিনিয়াৰ সকলোৱে কিন্তু এয়া প্ৰাউড কৰিব লগা কথা একদম নহয় এয়া একচুৱেলি লাজ লগা কথা যে বেলেগ ফিল্ডৰ মানুহে ইয়াত আহি আছে ইয়াত সিটো যাব পাৰে যদি কোনোবাই বহু আগৰ পৰাই কনষ্টেবলৰ জবত ট্ৰাই কৰি আছে এইবোৰে আহিলে তাৰ চান্সো কম হ'ব পাৰে কাৰণ সিহঁত বহুত ৱেল এডুকেটেড হয় সো প্ৰিফাৰেন্সো পাব পাৰে যিটো এটা নেগেটিভ কথা হাইলি এডুকেটেড মানুহে আহি আছে ইয়াত আকৌ কৈছোঁ জবক তুলনা কৰা হোৱা নাই ফিল্ডক কম্পেয়াৰ কৰা হৈছে যাৰ ফিল্ড বেলেগ সেইবোৰেও ইয়াত অহাটো এটা চিন্তা কৰিবলগীয়া বিষয় যদি ইয়াত আহিব খুজিল হয় দেন এটলিষ্ট গ্ৰেজুৱেট হৈয়ে প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰিল হয় 3 ইডিয়টছত দেখুওৱা নিচিনা হৈছে আগতে ইঞ্জিনিয়াৰিং কৰি পিছত MBA কৰি লাষ্টত ফাইনেন্সিয়েল ফাণ্ডত সোমাইছোঁ যদি সেয়াই কৰিব বিচাৰিছিল ইমান টাইম ৱেষ্ট কিয় কৰিলে এই বস্তুটো আমি শিকিব লাগিব আৰু শিকাবও লাগিব বৰ্তমান অপৰচুনিটি বহুতেই বেছি কম এয়া বুজিব লাগিব বহুতে ভাবে আগবাঢ়ি গৈ আছোঁ যি হয় হ'ব এদিন ভাগ্য সলনি হ'ব বাট ৰিয়েলিটি চেক দৰকাৰ টাইমত ৰাইট ডিচিজন ল'ব কিবা এক্সট্ৰা পেশ্যন আছে যদি ফ'ল' কৰিব জবটো সকলোকে লাগে আৰু হাইলি এডুকেটেড মানুহে ছিষ্টেমত আহিলে সেয়া এটা এডভান্টেজ কাৰণ ছিষ্টেম ভালকৈ চলি যাব এজন ড্ৰাইভাৰে যদি কয় মই ডক্টৰ হয় বা ইঞ্জিনিয়াৰ হয় চ' অলপ অকৱাৰ্ড নালাগিব ৰেচপেক্ট আছে ড্ৰাইভাৰৰ জবৰ বাবেও বাট ষ্টিল মানুহে ভাবিব চিটুৱেশ্যন কি হৈছে কাৰণ ইয়াত জব নহয় ফিল্ডৰ কথা আহি পৰে যে ডক্টৰে ড্ৰাইভাৰৰ জব কৰি আছে চ' তেনেকুৱা আৰু অসমতো কি হৈছে আমি সকলোৱেই জানো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামত 12-13 লাখে এপ্লাই কৰিছে আৰু বহুত কম সংখ্যক মানুহে পাব চ' চিটুৱেশ্যনটো তেনেকুৱা হৈ আছে আজিৰ ভিডিঅ'টো এইখিনিয়ে আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি দিব